নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ অসমৰ এক গুৰুত্বপূৰ্ণ ষ্টাডি চেনেল গুগল ষ্টাডিলৈ আৰু আজি গুগল ষ্টাডিত মই অমল কৃষ্ণই আপোনালোকক ইংলিছ গ্ৰামাৰৰ কেইটামান পইণ্ট দেখুৱাম যিকেইটা পইণ্ট বহুতো ল'ৰা ছোৱালীয়ে বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে সেইকেইটা মানে ভুল কৰে বহুতে বেলেগ বেলেগ ধৰণে লিখে সেয়েহে মই আচলকে প্ৰকৃত শুদ্ধটো কোনটো সেইটো আপোনালোকক ক'ম আৰু কেনেকৈ সেই শুদ্ধটো হয় কোনকেইটা ভুল কোনকেইটা শুদ্ধ সেইকেইটা দেখুৱাম তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ বন্ধুসকল এই ভিডিঅ'টোত মই how long time how much time how many time in 4 sentence which is correct which is incorrect and which is never used in English এইকেইটা আপোনালোকক ক'ম সেয়া বলক ইয়াত আমি আমাৰ প্ৰথম সেন্টেন্সটো আছে how long এইটো প্ৰথম আমি এটা এক্সাম্পল ল'ম how long time have you been there এইটো শুদ্ধ নে অশুদ্ধ হয় this is incorrect এইটো শুদ্ধ নহয় এইটো wrong তাৰপিছত 2 নম্বৰ এক্সাম্পল লৈছো how long have you been there এইটো শুদ্ধ নে অশুদ্ধ correct it's right তাৰপিছত 3 নম্বৰ এক্সাম্পল লৈছো how many time have you been there is it correct yes it's not correct but we make it correct আমি ইয়াক শুদ্ধকৈ লিখিব পাৰো yes আমি কম how many times have you been there তাৰপিছত আমি ইয়াৰ how long এ কি বুজায় how long time এ কি বুজায় এইকেইটা আমি জানিবলৈ চেষ্টা কৰিম ইয়াত আছে how long এইটোৱে amount of time বুজায় যেনে amount of time বুজায় যেনেকে minutes week hour days etc আৰু সেয়ে আমি for example how long have you lived in Spain আমি ক'ব পাৰো how long have you lived in Assam 5 years 3 years 2 years 10 years 5 years etc তাৰপিছত আৰু এটা আপোনালোকলৈ আগবঢ়াইছো সেইটো হৈছে how long time did you sleep on the bed শুদ্ধ নে অশুদ্ধ হয় এইটো অশুদ্ধ মই আপোনালোকক কওঁ যে how long time এইটো বহুত ল'ৰা ছোৱালীয়ে গোটেই পৃথিৱীত বহুত ল'ৰা ছোৱালীয়ে লিখে বহুত ল'ৰা ছোৱালীয়ে সহজভাৱে কয় এইটো সাধাৰণ হৈ পৰিছে how long time এনেদৰে কয় how long time have you lived in Spain ইয়াৰ অৰ্থটো আমি এনেদৰে কয় মানে how long time did you sleep on the bed আমি ভাবো এনেদৰে ক'লে কিমান সময় তুমি বেডখনত বিছনাখনত শুলা কিন্তু এইটো নহয় ইয়াত যদি আমি এই টাইমটো কাটি দিয়া হয় এই টাইমটো এনেদৰে টাইমটো নাথাকে তেন্তে এইটো শুদ্ধ মই আপোনালোকক কওঁ যে how long এইটো শুদ্ধ it's correct how long time it's not correct it's incorrect so আমি how long time to ব্যৱহাৰ কৰিব নালাগে how long to ব্যৱহাৰ কৰিব লাগে how long time এইটো সমগ্ৰ পৃথিৱীতে ইংলিছত কেতিয়াও ব্যৱহাৰ নহয় বন্ধুসকল এইবাৰ আমি আনতালৈ গৈছো ইয়াত দিয়া আছে যে how much time আৰু আমি how many times লৈ গৈছো ইয়াত how much time এইটোৱে কি বুজায় আপোনালোকক বুজাবলৈ গৈ আছো এইটোৱে amount of time বুজায় amount of time অৰ্থাৎ days week minutes year months etc এইবোৰ এটা হেয়ক বুজায় সময় বুজায় আৰু
how many times কিমান বাৰ তুমি ভিডিওটো চালা, how many times you have seen you have watched this video, how many times you have been to Shillong, এনেদৰে আমি ক'ব পাৰোঁ। ইয়াত দিয়া আছে how আমি কেইটামান এক্সাম্পল লওঁ। ফৰ এক্সাম্পল, how much time does it take, অৰ্থাৎ এইটোৱে কিমান সময় লয়। তাৰপিছত how much time have you waited, কিমান সময় তুমি অপেক্ষা কৰিলা। এনেবোৰ প্ৰশ্ন আমি how much ব্যৱহাৰ কৰিব পাৰোঁ। how much এইটো how much এইবোৰত how much ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আহিলে how much time তো how long, আমি আগতে পঢ়া how long ৰ সৈতে একেই। অৰ্থাৎ আমি জেনেৰেলি আমি আগতে কৈছিলোঁ how long have you been here, জেনেৰেলি কৈছিলোঁ। তেনেকৈ আমি ক'ব পাৰোঁ how much time have you been here, how much time have you been to Shillong, এনেদৰে আমি কিমান দিন থাকিলা, কিমান দিন তাত কটালা, এনেদৰে আমি প্ৰশ্নবোৰ কৰিব পাৰোঁ how much time আৰু how long এৰে। আমি এনেদৰে ক'ব পাৰোঁ যে how long is more natural or more common than how much time, বুজি পালেনে? how long তো এই সেন্টেন্সটো আমি যিটো মানে কোৱেশ্চন প্ৰশ্নবোধক বাক্যত ব্যৱহাৰ কৰোঁ, সেই how long তো মানে বেছি কমন আৰু সাধাৰণ আৰু বেছিকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰো সেই যিবোৰ মানুহ সেইবোৰে ব্যৱহাৰ কৰে। কিন্তু how much time তো এইটো অতি কম মানুহে ব্যৱহাৰ কৰে, আৰু এইটো এই how long time তো more natural। তাৰপিছত আমি পাওঁ how many times কি বুজাব। how many times মই এতিয়া অসমীয়াত ক'বলৈ হ'লে কিমান বাৰ কৰিলা তুমি কামটো, কিমান বাৰ চালা, কিমান বাৰ টিভিটো চালা, এইবোৰক how many times বুজায়। how many times ইয়াত অফ ইভেন, ইয়াত যে লিখিছোঁ অফ ইভেন, এনেদৰে লিখিছোঁ। ইয়াৰ অৰ্থটো হৈছে যে ইয়াত মানে 3 times 2, ইয়াত ফিগাৰবোৰ বুজায়। ইয়াত ফিগাৰ অৰ্থাৎ 1 2 3 4 1 2 3 4 5 6 এইবোৰ ইয়াত কাউণ্ট গণনা কৰিবৰ বাবে কোনো এটা ঘটনাৰ মানে ঘটনাৰ বুজায়, এটা ঘটনা দুটা ঘটনা সেইবোৰ বুজায়। এতিয়া আমি এটা ফৰ এক্সাম্পল আমি ল'ব পাৰোঁ how many time have you watched this video, 1 time, 3 times, some people watch this video 500 times, some people watch this video 100 times, এনেদৰে আমি কিছুমান এক্সাম্পল ল'ব পাৰোঁ। অৰ্থাৎ how many times ৰ অৰ্থটো হ'ল যে ই ফিগাৰক বুজায়। অৰ্থাৎ 1 2 3 times 4 times 5 times, some people watch this video 20 times 100 times, এনেদৰে আমি ক'ব পাৰোঁ। সেয়ে কিন্তু বহুত মই আপোনালোকক কওঁ যে আজি আপোনালোকক মই বুজালোঁ যে how long ব্যৱহাৰ হয়, আমি বেছিকৈ ব্যৱহাৰ কৰোঁ how long time, কিন্তু how long time তো কেতিয়াও ব্যৱহাৰ নহয় ইংলিছত, গোটেই পৃথিৱীতে সমগ্ৰ ইংলিছত কেতিয়াও ব্যৱহাৰ নহয়। আৰু তাৰপিছত আহিলে how long তো আমি ব্যৱহাৰ কৰিব লাগে, আৰু how long আৰু how much time আমি একেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আহিলে how many times, যিটোত মই আপোনালোকক এটা কথা কওঁ যে আৰু এটা মই কথাটো শিকাই দিওঁ, এইটো how many time have you watched this video, is it correct or incorrect? Right, it's not correct. কিয় হ'ল বাৰু? কাৰণ আমি এইটো কাৰেক্ট কৰিব পাৰোঁ, শুদ্ধ কৰিব পাৰোঁ। ইয়াত এছটো নাই দিয়া। মই আপোনালোকৰ পৰা আশা কৰিছিলোঁ এইটো ক'ব বুলি, এইটো এছটো নাই দিয়া। সেয়ে তাৰপিছত যদি এছটো আমি লগাই দিওঁ তেতিয়া এইটো হ'ব শুদ্ধ। ইয়াত আপোনালোকে এছটো দিব। এইটো যদিও বহুতে এই চেণ্টেন্সটো লিখে, তথাপিও এছটো বহুতে নিলিখে, সেইবাবে তেওঁলোকৰ মাৰ্ক কটা যায়। বন্ধুসকল, আজি মই আপোনালোকক কেইটামান চেণ্টেন্সৰ কথা ক'লোঁ, কেইটামান ইংলিছৰ কথা ক'লোঁ। আজি how long time, কোনবোৰ how much time, how many times, এইবোৰৰ ভিতৰত কোনটো শুদ্ধ কোনটো
অশুদ্ধ এণ্ড হুইচ ইজ নেভাৰ ইউজ ইন ইংলিছ মই আপোনালোকক ক'লোঁ। সেয়ে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে আৰু আমাৰ এই সহজ মই আপোনালোকক দিয়া যিখিনি ভুলটো আপোনালোকক আওৰাই দিলোঁ, সেয়ে যদি ভাল পালে এই ভিডিঅ'টো তেন্তে আমাৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, কাৰণ বেল আইকনটো দবালেহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সৰ্বপ্ৰথমতেই পাব। ধন্যবাদ।